এই ভিডিওটো নিশ্চয় হয়তো আপোনালোকে ইতিমধ্যেই ফেচবুক, ইউটিউব ইত্যাদিৰ জৰিয়তে হয়তো দেখা পাইছে। আৰু এই ভিডিওটোত সেই শিশুটিৰ পিতৃ মাতৃক বহু ধৰণৰে সমালোচনা কৰিছে। কিন্তু এই ক্ষেত্ৰত মই বিশেষ একো ক'বলৈ নাযাওঁ। মই এটা কথাই ক'ম যে সকলো বস্তুৰে একোটা নিৰ্দিষ্ট সময় থাকে আৰু সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত শিকিবলগীয়া সকলোখিনি কথাই আমাক সময়ে শিকাই আমাক গৈ থাকে। গতিকে অপৰিপক্ক অৱস্থাত কিছুমান নিশিকিবলগীয়া কথা শিকাটো হয়তো ক্ষতিকাৰক বুলি মই ভাবোঁ। আপোনাৰ সন্তানক আপুনি কেনেকৈ ভাল কৰিব, কেনেকৈ এক সুশৃংখলিত পথেৰে আপোনাৰ সন্তানটিক আপুনি আগুৱাই লৈ যাব বা আপুনি সন্তানটোক কেনেকৈ ভাল কৰিব, এই সন্দৰ্ভত আজি এই ভিডিঅ'টোত মোৰ ব্যক্তিগত কিছুমান ধাৰণা আপোনালোকৰ আগত মই আজি দাঙি ধৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে মই আপোনাৰ সন্তানক কেনেকৈ ডাঙৰ হ'লে এজন ভাল ব্যক্তিৰূপে গঢ় দিব পাৰিব সেই সন্দৰ্ভতহে মই ক'ব বিচাৰিছোঁ। কিন্তু কেনেকৈ আপোনাৰ সন্তানে ভৱিষ্যতে ডাঙৰ হৈ এগালমান টকা পইচা উপাৰ্জন কৰিব সেই দিশত কিন্তু মই কথা কিন্তু কোৱা নাই। এজন বহুত টকা পইচা থকা মানুহৰো হয়তো চৰিত্ৰৰ হয়তো স্খলন ঘটিব পাৰে বা চৰিত্ৰ বেয়া হ'ব পাৰে। মই বিশেষকৈ ক'ম যে আপোনাৰ সন্তানক আপুনি কেনেকৈ ভাল কৰিব বা ভৱিষ্যতে গৈ আপোনাৰ সন্তানে কেনেকৈ এজন ভাল গণ্যমান্য ব্যক্তি হিচাপে ভাল চিন্তাধাৰাৰে সমাজত উজলি থাকিব সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টোত অৱগত কৰিম। তেন্তে আহক বন্ধুসকল, বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ সমাজৰ বহু পিতৃ মাতৃয়ে ভাবে যে আমাৰ সন্তানক আমি এখন ভাল বিদ্যালয়ত নামভৰ্তি কৰাই দিলে বা এজন ভাল টিউশ্যনৰ শিক্ষক আমি লাভ কৰিলে বা এটা ভাল পৰিৱেশত আমাৰ সন্তানক ডাঙৰ দীঘল কৰিলে আমাৰ সন্তান ভৱিষ্যতে ভাল হৈ পৰিব। কিন্তু ইয়াৰ উপৰিও আমি কিছুমান পাৰ্টিকুলাৰ দিশত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। তেতিয়াহে আমাৰ সন্তান ভাল হ'ব বা আমাৰ সন্তানে ভৱিষ্যতে গৈ এজন সু ব্যক্তি হিচাপে সমাজত পৰিগণিত হ'ব। সমাজৰ বহু পিতৃ মাতৃয়ে তেওঁলোকৰ নিজৰ সন্তানৰ ক্ষেত্ৰত তেতিয়া সকলোতকৈ ডাঙৰ ভুলটো কৰে যেতিয়া তেওঁলোকে সন্তানৰ সপোনত গুৰুত্ব নিদি তেওঁলোকৰ নিজৰ সপোনত বেছি গুৰুত্ব প্ৰদান কৰে। আমাৰ সমাজত এনে বহু পিতৃ মাতৃ আছে যিসকলে তেওঁলোকৰ জীৱনত তেওঁলোকে এজন ডাক্তৰ হ'ব বিচাৰিছিল বা তেওঁলোকে এজন গায়ক হ'ব বিচাৰিছিল বা এজন অভিনেতা হ'ব বিচাৰিছিল, কিন্তু তেওঁলোক সেই ক্ষেত্ৰত সফল হৈ নুঠিল। গতিকে সেই সময়ত সেই পিতৃ মাতৃয়ে খাটাং কৰে যে মোৰ সন্তানক মই নোৱাৰিলোঁ একো নাই, মোৰ সন্তানক মই এজন ভাল ডাক্তৰ বনামেই, মোৰ সন্তানক এজন মই ভাল গায়ক বনামেই বা এজন ভাল অভিনেতা মই বনামেই। আৰু তেনেকৈ নিজৰ সন্তানক প্ৰেছাৰাইজ কৰে বা সেই দিশত আগুৱাই লৈ যায়। বহু পিতৃ মাতৃ এই ক্ষেত্ৰত সফল হৈ যায়, কিন্তু আমি গুৰুত্ব নিদিওঁ যে সেই শিশুটিৰ মনৰ যিটো সপোন সেই সপোন কি আছিল বা সেই শিশুটিয়ে জীৱনত কি হ'ব বিচাৰিছিল বা কি কৰিব বিচাৰিছিল। পিছত পিতৃ মাতৃৰ সপোনক বাস্তৱায়িত কৰিলেও কিন্তু সেই বৃত্তিত সেই সন্তান কিন্তু আজীৱন অসুখী হৈ থাকে। সেই বৃত্তিত বা সেই কৰ্মত কেতিয়াও তেওঁ সন্তুষ্টি লভিব নোৱাৰে, কিয়নো তেখেতৰ সেইটো সপোনেই নাছিল। সেই কামটোত তেখেতৰ কোনো ইণ্টাৰেষ্ট নাছিল। সেই কামটোত ইণ্টাৰেষ্ট আছিল কেৱল মাত্ৰ তেওঁৰ পিতৃ আৰু মাতৃৰ। গতিকে আমি সদায় আমাৰ সন্তানৰ সপোনক আমি গুৰুত্ব প্ৰদান কৰিব লাগে। তেতিয়াহে ভৱিষ্যতে সন্তানে নিজৰ কৰ্মত সন্তুষ্টি লাভ কৰিব। বৰ্তমান সময়ত আমাৰ সন্তানক আমি কিছুমান কথা নিশিকালেও আমাৰ ঘৰত থকা টিভিটোৱে, আমাৰ ঘৰত থকা স্মাৰ্টফোনসমূহে বহু কথাই কিন্তু আমাৰ সন্তানসকলক শিকাই পেলায়, যাৰ বাবে এই ধৰণৰ কিছুমান ভিডিঅ' মাজে মাজে ভাইৰেল হৈ থাকে। আপোনাৰ সন্তানে যেতিয়াই পঢ়িবলৈ বুলি পঢ়াৰ টেবুলত বহিব তেতিয়া আপুনি আপোনাৰ সন্তানৰ ওচৰত কেতিয়াও মোবাইল ফোন পিটিকি নাথাকিব। আমাৰ বৰ্তমান সময়ত মেক্সিমাম পিতৃ মাতৃয়ে এটা বদ অভ্যাস হৈ গ'ল যে মোবাইল ফোন পিটিকি থকাটো। গতিকে অন্ততঃ আপোনালোকে আপোনাৰ সন্তানে পঢ়ি থকাৰ সময়ত মোবাইল ফোনটোৰ পৰা অলপ বিৰত থাকক। ইয়াৰ পৰিৱৰ্তে আপোনালোকে আপোনাৰ সন্তানৰ ওচৰত কিবা এখন কিতাপ পঢ়ি থাকিব পাৰে বা কিবা লিখা মেলাৰ কাম থাকিলে সেইখিনি কৰিব পাৰে বা অফিচিয়েল যদি কিবা মেনুৱেল কাম থাকে সেইখিনি আপোনালোকে কৰি থাকিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ সন্তান উৎসাহিত হ'ব। ইয়াৰ পৰিৱৰ্তে যদি আপুনি মোবাইল ফোন পিটিকি থাকে তেন্তে আপোনাৰ সন্তানৰ পঢ়াত ব্যাঘাত জন্মিব। আপোনাৰ সন্তানক সৰুৰে পৰাই আপুনি এই ধৰণৰ তেওঁলোকৰ মনত হেঁচা প্ৰদান নকৰিব যে তুমি ক্লাছটোৰ ভিতৰত প্ৰথম হ'বই লাগিব, বিদ্যালয়ৰ খেল ধেমালিসমূহত তুমি প্ৰথম হ'বই লাগিব। এই ধৰণৰ হেঁচা যদি আপুনি প্ৰদান কৰে তেন্তে আপোনাৰ সন্তান ভৱিষ্যতে গৈ আত্মকেন্দ্ৰিক হৈ পৰিব। কেৱল মাত্ৰ নিজৰ বাবেহে চিন্তা কৰিবলৈ শিকিব, আনৰ বাবে চিন্তা কৰিবলৈ কেতিয়াও নিশিকিব। সমাজৰ বাবে চিন্তা কৰা, আনৰ বাবে চিন্তা কৰাৰ যিটো মানসিকতা সেই মানসিকতা হয়তো গঢ় লৈ নুঠিব যদি এই ধৰণৰ আপুনি যদি কেৱল মাত্ৰ নিজৰ বাবে যদি তুমি ক্লাছৰ প্ৰথম হ'ব লাগিব, চব তুমিয়ে হ'ব লাগিব, এই ধৰণৰ মানসিকতা যদি আপোনাৰ শিশুৰ অন্তত যদি ভৰাই দিয়ে। গতিকে আপোনাৰ সন্তানক কেতিয়াও আপুনি কোনো ধৰণৰ প্ৰেছাৰ নিদিব। সকলোৰে লগত সমভাৱে আগুৱাই যোৱাৰ যিটো মানসিকতা সেই মানসিকতা দিবলৈ আপুনি চেষ্টা কৰিব।
আপুনি সন্তানক বিদ্যালয়ৰ পৰা অহাৰ পিছত আপুনি সন্তানক সুধিব পাৰে যে আজি তুমি তোমাৰ ক্লাছত কাক কাক সহায় কৰিলা বা তোমাৰ দ্বাৰা কোনো বন্ধু বা বান্ধৱীৰ আজি কিবা সহায় হ'লনে, এই ধৰণৰ প্ৰশ্ন তেওঁলোকক কৰিব। তেতিয়াহে আপোনাৰ সন্তান এজন সামাজিক ব্যক্তি হিচাপে বা সমাজৰ বাবে বা দেশৰ বাবে চিন্তা কৰাৰ নিজক বাদ দি বা নিজৰটোতো থাকিবই, মানে নিজৰ লগতে সমাজখনকো যাতে সমভাৱে আগুৱাই নিব পাৰে, তেনেধৰণৰ মানসিকতা আপোনাৰ শিশুটিৰ অন্তৰত তেতিয়া গঢ় লৈ উঠিব। সন্তানক আপুনি কেতিয়াও পৰাপক্ষত শাৰীৰিক শাস্তি প্ৰদান নকৰিব। যদি আপোনাৰ সন্তানে কিবা ভুল কৰিছে তেন্তে আপুনি সেই ভুলটো যে কৰিব নাপায় বা সেই ভুলটো কৰিলে যে সমাজৰ লগতে যে নিজৰ অপকাৰ হ'ব, সেই কথাখিনি আপোনাৰ সন্তানক আপুনি ভালকৈ ফঁহিয়াই দেখুৱাব। নিশ্চয় আপোনাৰ সন্তানে বুজি পাব আৰু সেই ধৰণৰ ভুল দ্বিতীয়বাৰ হয়তো আপোনাৰ সন্তানে কেতিয়াও নকৰিব। আৰু ইয়াকে নকৰি যদি আপুনি আপোনাৰ সন্তানক যদি মাৰপিট কৰে তেন্তে আপোনাৰ সন্তান হয়তো খঙাল হৈ পৰিব আৰু ভৱিষ্যতে জেদি হৈ যাব। আৰু ভৱিষ্যতে আপোনাৰ সন্তানে হয়তো ভাবিব যে সমাজত যদি কোনোবাই কিবা ভুল কৰে তেন্তে তেখেতক মাৰপিট কৰিব লাগে। এই ধৰণৰ মানসিকতা যাতে আপোনাৰ সন্তানৰ মনত যাতে স্থিতি নলয় তাৰ বাবে আপুনি কিছু সচেতন হওক। আমাৰ সমাজত এনে বহু পিতৃ মাতৃ আছে যিয়ে ঘৰলৈ কোনো আলহী বা অতিথি আহিলে তেওঁলোকৰ আগত নিজৰ সন্তানৰ যিখিনি বেয়া গুণ সেই বেয়া গুণখিনি গাবলৈ আৰম্ভ কৰি দিয়ে, যে মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো খুব বেয়া হৈ গৈছে, পঢ়িবলৈ মন নকৰে, আমুক তামুক ইত্যাদি ইত্যাদি। গতিকে সেই সময়ত যদি সেই ব্যাখ্যাখিনি যদি আপোনাৰ সন্তানে যদি শুনি থাকে তেন্তে আপোনাৰ সন্তানৰ মনত ই এক বিৰূপ প্ৰভাৱ পেলাব আৰু ভৱিষ্যতে এক সুন্দৰ জীৱন গঢ়াত ই একদম সাংঘাতিক হেঙাৰূপে থিয় দিব। গতিকে ইয়াৰ পৰিৱৰ্তে আপোনাৰ ঘৰলৈ যদি কোনো আলহী অতিথি যদি আহে তেন্তে তেওঁলোকৰ আগত সন্তানৰ বেয়া গুণখিনি ব্যাখ্যা নকৰি সন্তানটোৰ ভাল দিশখিনি ব্যাখ্যা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সন্তানৰ মনত এক যোগাত্মক চিন্তাধাৰাৰ উদ্ৰেক হ'ব, এক দুগুণ উৎসাহ বৃদ্ধি পাব সেই ভাল কামটো আৰু যাতে ভাল কৰিব পাৰে তাৰ বাবে। গতিকে আপোনাৰ সন্তানে ভৱিষ্যত জীৱনটোত সুন্দৰভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহ পাব, অৰিহণা পাব আপোনাৰ পৰা। আমাৰ গ্ৰাম্য সমাজত প্ৰধানকৈ দেখা যায় যে ঘৰত কেইজনমান ব্যক্তি গোট খালি গ্ৰাম্য কথা আলোচনা হয়, লোকক সমালোচনা কৰাৰ কথা আলোচনা হয়। আৰু এই ধৰণৰ লোকক যদি সমালোচনা কৰি থাকে তেন্তে আপোনাৰ সন্তানেও ঘৰত সেয়াই শিকিব। গতিকে ভৱিষ্যতে আপোনাৰ সন্তানেও কেৱল মাত্ৰ লোকৰ দুখখিনি দেখিব, নিজৰ দুখখিনি কেতিয়াও দেখা নাপাব। নিজকে সদায় শুদ্ধ বুলিয়েই ভাবিব আৰু আনক সদায় দোষী বুলিয়েই ভাবিব। গতিকে আনক কেতিয়াও সমালোচনা কৰাৰ কথা আপোনালোকে ঘৰত কেতিয়াও আলোচনা নকৰিব। আপোনাৰ সন্তানক আপুনি সৰুৰে পৰাই বৈজ্ঞানিক চিন্তাধাৰাৰে প্ৰতিটো দিশেই বিশ্লেষণ কৰিবলৈ শিকাওক। আপোনাৰ সন্তানক আপুনি আত্মবিশ্বাসী কৰি গঢ়ি তোলক, অন্ধবিশ্বাসী কৰি গঢ়ি নুতুলিব। আমাৰ সমাজত দেখা যায় যে আমুক বাৰে আমুক কৰিব নাপায়, তামুক কৰিব নাপায়। যিবিলাক নেকি অন্ধবিশ্বাস বৰ্তমান আমাৰ সমাজত চলি আছে, সেই নাপায়সমূহৰ অন্তৰালত কি বৈজ্ঞানিক কাৰণ লুকাই আছে সেইসমূহ আপুনি ফঁহিয়াই বৈজ্ঞানিক চিন্তাধাৰা আপোনাৰ শিশুটিৰ অন্তৰত সোমোৱাবলৈ আপুনি চেষ্টা কৰক। তেতিয়াহে ভৱিষ্যতে আপোনাৰ সন্তানে যিকোনো এটা দিশেই বা প্ৰতিটো দিশেই বৈজ্ঞানিক চিন্তাধাৰাৰে বিশ্লেষণ কৰিবলৈ সক্ষম হ'ব আৰু অন্ধবিশ্বাসক সমাজৰ পৰা আঁতৰাই পঠাবলৈ আপোনাৰ সন্তানে চেষ্টা কৰিব। বৰ্তমান সময়ত আমাৰ পিতৃ মাতৃসকলৰ নিজৰ সন্তানৰ প্ৰতি ল'বলগীয়া এটা গুৰুত্বপূৰ্ণ ভূমিকা হ'ল যে নিজৰ সন্তানক সময়ৰ সৎ ব্যৱহাৰ শিকোৱাটো। যে তুমি ইমানখিনি সময় পঢ়াত খৰচ কৰিবা, তুমি ইমানখিনি সময় খেলা ধূলাত খৰচ কৰিবা, তুমি ইমানখিনি সময় মোবাইল চাবা, তুমি ইমানখিনি সময় টিভি চাবা বা তুমি ইমানখিনি সময় নৃত্য গীত কৰিবা ইত্যাদি ইত্যাদি। সময়ৰ যিটো সৎ ব্যৱহাৰ সেই সৎ ব্যৱহাৰ শিকোৱাটো কিন্তু পিতৃ মাতৃৰ বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মই ভাবোঁ। কিয়নো সময়ৰ যদি সৎ ব্যৱহাৰ কৰিবলৈ শিশুৱে সৰুতে নিশিকে তেন্তে ডাঙৰ হৈ সেই শিশুৰ জীৱনত বহুতো সমস্যাই দেখা দিব পাৰে। গতিকে সময়ৰ সৎ ব্যৱহাৰ সৰুতে শিকোৱাটো পিতৃ মাতৃৰ এটা ডাঙৰ কৰ্তব্য। কেতিয়াবা বাৰু আপোনালোকৰ নিজৰ সন্তানে খং কৰা দেখিছেনে বাৰু? নিশ্চয় দেখা পাইছে। সেই আপোনাৰ সন্তানে খং কৰা সময়খিনিত আপুনি আৰু কিবা কিবি কৈ সন্তানৰ খং বঢ়াই নিদিব। ইয়াৰ পৰিৱৰ্তে আপুনি সন্তানক বুজাওক যে খং নামেই চণ্ডাল, যে খং কৰিলে নিজৰহে ক্ষতি হয়, আনৰ একো নহয়। গতিকে তেনেকৈ বুজাই বঢ়াই খঙৰ ওপৰত নিজৰ সন্তানক নিয়ন্ত্ৰণ আনিবলৈ কওক। যদি নিজৰ ওপৰত নিয়ন্ত্ৰণ আনিব পাৰে তেন্তে ভৱিষ্যতে আপোনাৰ শিশুটিয়ে নিজৰ জীৱনৰ ওপৰতো নিয়ন্ত্ৰণ আনিবলৈ শিকি যাব, যিয়ে নেকি নিজৰ জীৱনটোক গঢ় দিয়াৰ ক্ষেত্ৰত সেই শিশুটিক যথেষ্ট ডাঙৰ ভূমিকা পালন কৰিব। আমাৰ সন্তানসকলৰ মানসিক বিকাশৰ লগতে কিন্তু আমি শাৰীৰিক বিকাশৰ ক্ষেত্ৰতো সমানেই গুৰুত্ব প্ৰদান কৰিব লাগিব। কিয়নো শাৰীৰিক বিকাশ সুন্দৰভাৱে হ'লেহে আমাৰ সন্তানৰ মানসিক বিকাশ সুন্দৰভাৱে হ'ব। কিবা এটা দিশত
সুন্দৰভাৱে মনোনিৱেশ কৰিব পাৰিব আমাৰ সন্তানে বা মন দিব পাৰিব। গতিকে ইয়াৰ বাবে আমি তেওঁলোকক কিছুমান ফিজিকেল এক্টিভিটি দিব পাৰোঁ, যেনে দৌৰা হওক, খেলা ধূলা হওক, ব্যায়াম হওক, য়োগা হওক ইত্যাদি আমাৰ সন্তানসকলক আমি কৰাব পাৰোঁ, যাৰ দ্বাৰা নেকি আমাৰ সন্তানসকলৰ বা আমাৰ শিশুসকলৰ শাৰীৰিক বৃদ্ধি ভাল হ'ব, মন মগজু ভালে থাকিব, আৰু ইয়াৰ দ্বাৰা আমাৰ শিশুৱে যিকোনো এটা বিষয়ত সুন্দৰভাৱে মনোনিৱেশ কৰিব পাৰিব আৰু নিয়োগী হ'ব আমাৰ সন্তানসকল। এইখিনিতে এটা মন কৰিবলগীয়া দিশ হ'ল যে বিভিন্ন কামৰ তাগিদাত আমাৰ পিতৃসকলে বা সন্তানৰ বাপেকসকলে যিহেতু ঘৰৰ বাহিৰত দিনটো থাকিবলগীয়া হয়, গতিকে অন্ততঃ ৰাতিৰ সাঁজ ভাত আপোনালোকে সন্তানৰ লগত বহি গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। তেতিয়া এটা বন্ধুত্বসুলভ মনোভাৱ আপোনাৰ সন্তানৰ লগত গঢ় লৈ উঠিব, আৰু বিভিন্ন ধৰণৰ যিসমূহ নেকি শিশুৰ মানে সমস্যা, সেই সমস্যাসমূহ সেই টেবুলতেই হয়তো সন্তানে আপোনালোকৰ আগত অৱগত কৰিব। ভাল বেয়া সুখ দুখ ইত্যাদি সকলো আপুনি সুধিবও লাগিব সন্তানক। গতিকে অন্ততঃ আপুনি ৰাতিৰ সাঁজ সন্তানৰ লগত একেলগে বহি খাবলৈ চেষ্টা কৰক। আজিৰ পৰা প্ৰায় 20-22 বছৰ আগতেই যিটো মই দেখিছিলোঁ সেইটো আপোনালোকৰ আগত মই অৱগত কৰিছোঁ যে প্ৰধানকৈ আমাৰ গ্ৰাম্যাঞ্চলসমূহত যিবিলাক নেকি LP স্কুলত পঢ়া যিবিলাক ছাত্ৰ ছাত্ৰী, LP ME স্কুলত পঢ়া যিবিলাক নেকি ছাত্ৰ ছাত্ৰী আছিল, তেওঁলোকে সন্ধিয়া পঢ়াৰ আগে আগে মানে নিজৰ নিজৰ ঘৰত চিঞৰি চিঞৰি প্ৰাৰ্থনা গাইছিলে, ধূপ জ্বলাই বন্তি জ্বলাই। কিন্তু ক্ৰমান্বয়ে সেই পৰিৱেশটো বৰ্তমান গ্ৰাম্যাঞ্চলসমূহত ক্ৰমান্বয়ে কমি আহিবলৈ আৰম্ভ কৰিছে, কিয় নাজানো। গতিকে পাৰিলে আপুনি চহৰতেই থাকক বা গ্ৰাম্যাঞ্চলতে থাকক, কোনো তাত কথা নাই, কিন্তু সন্ধিয়া সময়ত অন্ততঃ আপোনাৰ সন্তানক আপুনি য'ত প্ৰাৰ্থনা কৰে তাত ধূপ এডাল জ্বলাই বা বন্তি এগছ জ্বলাই বা মম জ্বলাই, যিয়ে নজ্বলাক জ্বলাই এভাগি প্ৰাৰ্থনা গাবলৈ আপোনাৰ সন্তানক শিকাওক। ইয়াৰ দ্বাৰা এটা আধ্যাত্মিকতাৰ ভাৱ আপোনাৰ শিশুটিৰ অন্তৰত সোমাই যাব, যিয়ে নেকি আপোনাৰ শিশুটিক বেয়া কৰ্মৰ পৰা আঁতৰি থাকিবলৈ আপোনাৰ শিশুটিক মানে বাধ্য কৰাব, আনৰ প্ৰতি ভাল ভাৱ উদয় হ'ব। ইমানখিনি আছিল আজিৰ এই ভিডিঅ'টোত। মোৰ ব্যক্তিগত কিছু মনৰ কথা আপোনালোকৰ আগত মই অৱগত কৰিলোঁ। কেনে পালে আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কৰক, পাৰিলে সকলোলৈকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।